বন্ধুসকল আজিৰ এই ভিডিওটো হ'ব সেইসকলৰ বাবে যিসকলৰ এখন পকী ঘৰ নাই, যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই। আনকি 2011 চনৰ মেইন লিষ্ট, 2011 চনৰ এডিশনেল লিষ্ট, 2011 চনত হোৱা জিঅ'টেগৰ লিষ্ট কোনো এখন লিষ্টত নাম নাই। তেন্তে আপুনি চৰকাৰী ঘৰৰ লিষ্টত নাম সোমাব বিচাৰিছে নেকি বা এখন চৰকাৰী ঘৰ পোৱাৰ আশাৰে বাট চাই আছে নেকি? বন্ধুসকল ইতিমধ্যে অসমৰ কেইবাটাও নিউজ চেনেলত প্ৰকাশ পাইছে যে অনলাইন যোগে ঘৰৰ আবেদন চলি আছে, কিন্তু প্ৰকৃতাৰ্থত সেয়া হয়তনে বা প্ৰকৃততে আপুনি আপোনাৰ নাম চৰকাৰী ঘৰৰ লিষ্টত সোমাবলৈ কি কৰিব লাগিব, চৰকাৰী ঘৰৰ লিষ্টত নাম সোমাবৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব, আবেদন প্ৰপত্ৰ ক'ত পাব, কেনেকৈ আবেদন প্ৰপত্ৰখন ফিলআপ কৰিব লাগিব, প্ৰপত্ৰখন ক'ত নি জমা দিব লাগিব, সম্পূৰ্ণ প্ৰক্ৰিয়া মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই যাম। আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই থাকিব। যদি ইউটিউবত চাই আছে আৰিয়ান LLB সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে আমাৰ পেজ লাইক কৰিব। ভিডিও স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। তো বন্ধুসকল প্ৰথমে মই আপোনালোকক দেখুৱাই লওঁ যে যেটো ইতিমধ্যে অসমৰ কেইবাটাও নিউজ চেনেলত প্ৰকাশ পাইছে যে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখিনি ঘৰ আছে সেইখিনি অনলাইন যোগে আপুনি আবেদন কৰিব পাৰিব, তাৰ এটা নিউজ ওলাইছিলে। চাওক মই এইটো দেখুৱাই লওঁ, সিহঁতে এইটো ৱেবছাইটৰ কথা কৈছে যে এইটো ৱেবছাইটৰ পৰা আপুনি আবেদন কৰিব লাগিব, কিন্তু ইয়াত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান। যিসকল আৰবান আছে অৰ্থাৎ যিসকল নগৰ চহৰত বসবাস কৰি আছে সেইসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব, কিন্তু সেই অনলাইন যোগে আবেদন কৰিলেও আপুনি এইটো পিছলৈ গৈ এপ্ৰুভ নহয়। চাওক ইয়াত আছে অনলাইন এপ্লাই, অনলাইন এপ্লাইত ক্লিক কৰি সেইসকলে এপ্লাই কৰিব লাগিব যিসকল আৰবান এৰিয়াৰ অৰ্থাৎ চহৰ এৰিয়াৰ মানুহ, আৰু যিসকল গাঁৱলীয়া মানুহ সেইসকলে অনলাইন যোগে আবেদন কৰাৰ কোনো এটা সিস্টেম এতিয়ালৈকে চৰকাৰে দিয়া নাই। এইখিনি অফলাইন যোগে আপুনি আবেদন কৰিব লাগিব। তো আপোনালোকে অফলাইন যোগে আবেদন কেনেকৈ কৰিব লাগিব? চাওক বন্ধুসকল, যদিহে আপোনাৰ এখন চৰকাৰী ঘৰ নাই, চৰকাৰী ঘৰৰ কোনো এখন লিষ্টত আপোনাৰ নাম নাই, তেন্তে সেইসকলৰ কাৰণে ইতিমধ্যে চৰকাৰে এখন নোটিছ জাৰি কৰিছে। চাওক এই নোটিছখনত কি লিখা আছে, গভৰ্ণমেণ্ট অফ আছাম, কমিশনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট, পাঞ্জাবাৰী, গুৱাহাটী 37। ইয়াত কোৱা হৈছে টু দি ব্লক ডেভেলপমেন্ট অফিচাৰ, অল ডেভেলপমেন্ট ব্লক আছাম। চাওক ইয়াত PNRD অফিচৰ পৰা যিখন আমাৰ মেইন অফিচ আছে গুৱাহাটী, তাৰ পৰা এখন এপ্লিকেশন লিখা হৈছে, আৰু এপ্লিকেশন লিখা হৈছে অসমৰ যিমান কেইখন ব্লক আছে, ডেভেলপমেন্ট ব্লক আছে, ব্লকৰ যিখিনি ভিডিঅ আছে, ভিডিঅ অফিচাৰৰ ওচৰলৈ এইখিনি নোটিছ পঠিওৱা হৈছে। আৰু এই নোটিছখনত কি কোৱা হৈছে, চাওক ইয়াত কোৱা হৈছে যে ইউজ অফ আৱাস আছাম এ মোবাইল এপ্লিকেশন ফৰ কেপচাৰিং ডাটা অফ পৰবেবল বেনিফিচিয়াৰী হু কুড নট বি একমেন্ডেড বথ ইন পাৰ্মানেন্ট ৱেইট লিষ্ট এণ্ড এডিশনেল লিষ্ট PMAGY ৰেজিষ্ট্ৰেচন। অৰ্থাৎ ইয়াত কোৱা হৈছে যে এডিশনেল এণ্ড পাৰ্মানেন্ট লিষ্টৰ পৰা বাদ পৰা সকলোকে আৱাস আছাম এপৰ জৰিয়তে নতুনকৈ কেপচাৰ কৰা হ'ব। ইয়াত কোৱা হৈছে যে যিসকলৰ নাম কোনো এখন লিষ্টত নাই সেইসকলে এতিয়া কি কৰিব লাগিব। বন্ধুসকল, আগতে 2018 চনত যিখিনি জিঅ'টেগিং হৈছিলে সেইখিনি চেন্ট্ৰেলৰ এটা এপ আছিলে, যিটো ছফটৱেৰৰ জৰিয়তে গোটেই ভাৰততে এটা সময়তে জিঅ'টেগিং হৈছিলে। তেতিয়া অসমত বহুতো মানুহ বঞ্চিত হ'বলগীয়া হৈছিল। তাৰ বাবে চৰকাৰে সুকীয়াভাৱে এটা আৱাস আছাম নামেৰে এটা ছফটৱেৰ ওলাইছে। এই ছফটৱেৰটো আপুনি চলাব নোৱাৰে বা আপুনি এইটো দি কোনো কাম কৰিব নোৱাৰে, এইটো এটা অফিচিয়েল ছফটৱেৰ। তো এইটো অফিচিয়েল ছফটৱেৰৰ দ্বাৰা সেইসকলে কাম কৰিব পাৰিব যিসকলৰ পঞ্চায়ত প্ৰতিনিধি বা পঞ্চায়তৰ যিজন কোঅৰ্ডিনেটৰ, পঞ্চায়তৰ সেক্ৰেটাৰী, সেইসকলে এই ছফটৱেৰটোৰ দ্বাৰা কাম কৰিব পাৰিব। তো তাৰ বাবে ইতিমধ্যে চাওক নোটিছ জাৰি কৰা হৈছে, আৰু নোটিছত এইখিনি কথাই কোৱা হৈছে যে উইথ ৰেফাৰেন্স টু সাবজেক্ট cited above, I am the inform you that it has been brought to the notice that highest authority in government that there are chances of some citizen could not be accommodated both in permanent wait list and additional list PMAYG due to various reason and strict timelines। যে কোৱা হৈছে বহুতো কাৰণত বহুতো মানুহ অসমৰ ইতিমধ্যে বঞ্চিত হৈ গৈছে ঘৰখিনিৰ পৰা, তাৰ বাবে মানুহখিনিৰ নাম এতিয়া ব্লক ডেভেলপমেন্ট অফিচাৰক নিৰ্দেশ দিয়া হৈছে যে যিসকল মানুহ বঞ্চিত হৈছে সেইসকলৰ নাম লিষ্টত সোমাই দিব লাগে। ইয়াত আকৌ কোৱা হৈছে the mobile application Awak Plus Assam can be downloaded from Google Play Store. The user ID password is shared separately with the CEO PDS. You are requested to form team and start collecting data of such application। যে ইয়াত কোৱা হৈছে Awak Plus Assamৰ ID পাছৱৰ্ড যিসকল CEO আছে, চিফ এক্সিকিউটিভ অফিচাৰ আছে, PDS আছে, সেইসকলৰ ওচৰলৈ ইতিমধ্যে চৰকাৰে প্ৰেৰণ কৰিব, আৰু সেইসকল মানুহে কি কৰিবলৈ ডাটা কালেক্ট কৰিবলৈ, পঞ্চায়তৰ যিসকল মানুহ এই ঘৰৰ পৰা বঞ্চিত হৈছে সেইসকলৰ ডাটা কালেক্ট কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। আকৌ কোৱা হৈছে the following is to be ensured during the data collecting and geotagging। ইয়াত আৰু কেইটামান বিষয় কোৱা হৈছে, চাওক মই ইয়াত আপোনালোকক দেখুৱাই আছো। চাওক ইয়াত কোৱা হৈছে যোগ্য হিতাধিকাৰী এজনো বাদ নপৰিব। হাউচিং ফৰ অল বাই 2020 এটা প্ৰজেক্ট কৰিছে চৰকাৰে, এখন আঁচনি ৰূপায়ণ কৰিছে, আৰু এইখনৰ জৰিয়তে কোৱা হৈছে যে যোগ্য হিতাধিকাৰী এজনো বাদ নপৰিব। আকৌ ইয়াত কোৱা হৈছে যে 2022 চনৰ ভিতৰত কেঁচা ঘৰ থকা সকলোৱে একোখনকৈ পকী ঘৰ লাভ কৰিব, পকী ঘৰ পাব। যিসকল মানুহৰ কেঁচা ঘৰ আছে সেইসকলে 2022 চনৰ ভিতৰতে সকলোৱে একোখনকৈ পকী ঘৰ লাভ কৰিব। আকৌ এইটো হাউচিং ফৰ অল বাই 2020 যিটো প্ৰজেক্ট আছে এইটো কথাই কোৱা হৈছে যে এডিশনেল এণ্ড পাৰ্মানেন্ট লিষ্টৰ পৰা বাদ পৰা সকলোকে আৱাস প্লাছ আছামৰ এপৰ জৰিয়তে নতুনকৈ কেপচাৰ কৰা হ'ব। আকৌ ইয়াত কৈছে চৰকাৰী ঘৰ
পাবলৈ কোনেও কাকো 1 টকা দিব নালাগে চাওক হাউচিং ফৰ অল বাই 2022 এইটো প্ৰজেক্টৰ দ্বাৰা এইটো কথা কোৱা হৈছে যে চৰকাৰী ঘৰ পাবলৈ আপুনি কাকো 1 টকাও দিব নালাগে আপুনি সম্পূৰ্ণ বিনামূলীয়া এখন ঘৰ লাভ কৰিব আকৌ ইয়াত কোৱা হৈছে যে পঞ্চায়ত প্ৰতিনিধিসকল ঘৰে ঘৰে যাব যে আপুনি এই ঘৰ পাবলৈ আপুনি কতো যাব নালাগে পঞ্চায়ত প্ৰতিনিধিসকল আপোনাৰ ঘৰলৈ যাব তো ইয়াত বন্ধুসকল পঞ্চায়ত প্ৰতিনিধিসকল আপোনাৰ ঘৰলৈ যাব কিন্তু তাৰ পৰাও আপুনি যদিহে বঞ্চিত হৈ যায় ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব ইয়াৰ পৰা এখন ফৰ্ম ইতিমধ্যে পাবলিশ কৰা হৈছে চৰকাৰে এখন নোটিফিকেশন জাৰি কৰিছে সেই নোটিফিকেশনখনত এখন এপ্লিকেশন দি দিছে আৰু এপ্লিকেশনখনত কোৱা হৈছে যে এইখন ফিলআপ কৰি আপুনি পঞ্চায়তত জমা দিব লাগিব চাওক ইয়াত কোৱা হৈছে যে ৰিকুৱেষ্ট ফৰ্ম ফৰ ডাটা কালেকচন এণ্ড জিঅ'টেগিং টট আৱাক প্লাছ আসাম এখন এপ্লিকেশন লিষ্ট তো এই এপ্লিকেশনখন মই মোৰ ভিডিঅ ডেসক্ৰিপচনত দি দিম আপোনালোকে ভিডিঅ ডেসক্ৰিপচনৰ পৰা এই এপ্লিকেশনখন ডাউনলোড কৰি ল'ব ভিডিঅ ডেসক্ৰিপচনৰ পৰা আপোনালোকে এই এপ্লিকেশনখন ডাউনলোড কৰি তাৰ পিছত কি কৰিব লাগিব চাওক আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানত নাই এইখন প্ৰিন্ট আউট কৰি ল'ব আৰু ইয়াত আপোনালোকে আপোনালোকৰ নাম লিখিব লাগিব ইয়াত জেন্ডাৰ লিখিব লাগিব মোবাইল নাম্বাৰ লিখিব লাগিব আধাৰ নাম্বাৰ লিখিব লাগিব আৰু ইয়াত কনসেন্ট ফৰ্ম টু বি কালেক্টেড উইথ আধাৰ যদি আপোনাৰ আধাৰ কাৰ্ড নাই ইয়াত ইফ এভেইলেবল লিখা আছে তেনেহলে আপুনি দিব নালাগে যদিহে আধাৰ কাৰ্ড থাকে তেনেহলে আপুনি আধাৰ কাৰ্ড থকা ব্যক্তি এজনৰ নাম আপুনি সন্নিবিষ্ট কৰিলে বেছি ভাল হ'ব আকৌ ইয়াত ভিলেজ লিখিব লাগিব পঞ্চায়তৰ নাম লিখিব লাগিব ব্লক লিখিব লাগিব ডিস্ট্ৰিক্ট লিখিব লাগিব আৰু পিন কোড লিখিব লাগিব ইয়াত ওপৰত আপুনি এজ লিখিব লাগিব আৰু অলপ তলফালে যদিহে চাই আপুনি চাওক ইয়াত লিখা আছে আধাৰ মেম্বাৰ অফ হাউসহোল্ড যে আপোনাৰ পৰিয়ালৰ যিমান কেইজন মেম্বাৰ সদস্য আছে সকলোখিনি মানুহৰ নাম ইয়াত আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব চাওক এজন দুজন তিনি চাৰি পাঁচজন এই ফৰ্মখনত আপুনি এই ফৰ্মখনত 5 জন মানুহৰ নাম সোমাব পাৰিব তো যদিহে আপোনাৰ পৰিয়ালত 5 জনতকৈ অধিক মানুহ আছে তেন্তে আপুনি অতিৰিক্ত আৰু এখন ফৰ্ম ব্যৱহাৰ কৰিব পাৰিব চাওক ইয়াত এপ্লিকেশন নাম্বাৰ সিগনেচাৰ অফ এপ্লিকেন্ট যিজন এপ্লিকেন্ট হ'ব এপ্লিকেন্ট জনে সিগনেচাৰ কৰিব লাগিব আৰু এপ্লিকেশন নাম্বাৰ টু বি ফিল বাই অফিচাৰ তো এপ্লিকেশন নাম্বাৰ আপুনি লিখিব নালাগে ইয়াত আকৌ কয় ৰিসিভ অফ এপ্লিকেশন ফৰ্ম ফৰ আৱাক প্লাছ আসাম এপ্লিকেশন নাম্বাৰ ইয়াত লিখিব অফিচাৰে লিখিব ৰিসিভিং অফিচাৰ নেম ইয়াত যিজনক আপুনি জমা দিব সেইজনে ইয়াত অফিচাৰ নেম লিখিব ডেজিগনেশন লিখিব সিগনেচাৰ কৰিব ডেট লিখিব আৰু এই তলৰ কপিখন আপোনাক দি দিব তো বন্ধুসকল এই ফৰ্মখন আপোনালোকে পঞ্চায়তত নি ইতিমধ্যে জমা দিব লাগিব চাওক এই যিখন ফৰ্ম আছে এখন পঞ্চায়তত নি জমা দিয়াৰ একচুয়ালি কোনো নিয়ম নীতি নাছিলে প্ৰথমে কিন্তু আপোনালোকে বঞ্চিত হৈ যাব কিয়নো বহুতো মানুহ ইতিমধ্যে পঞ্চায়তত নাম ঘৰত আহিছে কিন্তু বহুতো মানুহ এনেকুৱা আছে যে পঞ্চায়ত প্ৰতিনিধিসকলে বিচাৰি পোৱা নাই সেইবাবে আপোনালোকে কি কৰিব লাগিব এই ফৰ্মখন আপোনালোকে ফিলআপ কৰি পঞ্চায়তৰ যিজন প্ৰতিনিধি আছে সেইজনৰ ওচৰলৈ নি জমা দি দিব চাওক এতিয়া মই আপোনালোকক দেখুৱাইলো ইয়াত কি কোৱা হৈছে ইয়াত এই যিখন ফৰ্ম এখন 19/2/2021 চন অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখত এই নোটিফিকেশনখন জাৰি কৰা হৈছিল তো ফেব্ৰুৱাৰী মাহত নোটিফিকেশন দিয়া হৈছিল তাৰ পিছত ইলেকশন আহিল ইলেকশনৰ কোড অফ কন্ডাক্ট লাগি গল আৰু ইয়াৰ পিছত এতিয়া আকৌ লকডাউনৰ বাবে বন্ধ হৈ গল এইখিনি অসুবিধা হোৱাৰ কাৰণে পঞ্চায়ত প্ৰতিনিধিসকলে এই কামটো হয়তো ষ্টাৰ্ট কৰিব পৰা নাই তো বন্ধুসকল ইতিমধ্যে এই যিটো কাম আছে এই কামটো পঞ্চায়ত প্ৰতিনিধিসকলে আৰম্ভ কৰি দিব তো ইয়াৰ বাবে আপোনালোকে পঞ্চায়তত খবৰ কৰক এই ফৰ্মখন পঞ্চায়তত নি জমা দিয়ক আৰু কওক যে যেতিয়া এই ঘৰৰ জিঅ'টেগিং প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া আপোনাৰ ঘৰত যাবলৈ তো আপোনাৰ যদিহে ঘৰৰ লিষ্টত নাম নাই এই ফৰ্মখন ফিলআপ কৰি আপুনি পঞ্চায়তত জমা দি দিয়ে তেন্তে পঞ্চায়ত প্ৰতিনিধিসকলে যেতিয়াই ঘৰৰ নাম নিয়া ষ্টাৰ্ট হ'ব যেতিয়া জিঅ'টেগিং ষ্টাৰ্ট হ'ব প্ৰথমে আপোনালোকৰ ঘৰলৈ আহিব তো যাতে আপোনালোকে বঞ্চিত নহয় তাৰ বাবে আপোনালোকে চৰকাৰে এই সুবিধাখিনি ইতিমধ্যে প্ৰকাশ কৰিছে তো বন্ধুসকল যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব ভিডিঅ'টোত কমেন্ট কৰিব আৰু বন্ধুসকল এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সকলোলৈ শ্বেয়াৰ কৰি দিব কিয়নো বহুতো দুখীয়া মানুহ এতিয়াও বঞ্চিত হৈ আছে ঘৰৰ পৰা যিসকলে ঘৰসমূহ কেনেকৈ পাব লাগিব কি কৰিব লাগিব একো নাজানে যাৰ পৰিপ্ৰেক্ষিতত বহুতো মানুহ বঞ্চিত হ'বলগীয়া হৈছে আপোনালোকে দুখীয়া মানুহৰ স্বাৰ্থত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন তথ্যমূলক ভিডিঅ' পাবলৈ আপোনালোকে আৰিয়ান এলএলবি নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে বন্ধুসকল আজিলৈ ইমানে বাই বাই